হেল্ল' গাইজ, আজি আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। আৰু কিয় যাবলৈ ওলাইছোঁ থাম্বনেইল চাই গমটো পাইছেই নিশ্চয়। আৰু এতিয়া আছোঁ আমি হৰবুক ষ্টেচনত, ট্ৰেইনেৰে যাম মানে আমি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আৰু ট্ৰেইন আহি পালে এতিয়া আমি উঠিম আৰু। আমি এতিয়া বহিলোঁ ট্ৰেইনত আৰু ট্ৰেইন চলা নাই। কেনে অনুভৱ ট্ৰেইনত উঠি আপোনাৰ? ধুনীয়া অনুভৱ। প্ৰথমবাৰ উঠিছে ন? হেই গাইজ, তো ফাইনেলি আমি আহি পালোঁ গুৱাহাটী ষ্টেচন আৰু এতিয়া নামিবৰ হ'ল। তো বলক। আমি আহি পালোঁ। এতিয়া আমি উবেৰ বুক কৰিম। হেল্ল' গাইজ, আমি আহি পোৱা অলপ টাইম হ'ল। খাই বৈ ল'লোঁ, ঘৰৰ পৰা একো খাই অহা নাছিলোঁ। এতিয়া আমি গৈ আছোঁ বেলতলালৈ। উবেৰ বুক কৰিছোঁ আৰু আমি গৈ পাই দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো। আহি পালোঁ জেগাত। হেল্ল' হাই ফাইনেলি আমি আহি পালোঁ আৰু এতিয়া আমি ভিতৰত সোমাম। তো বলক এতিয়া ভিতৰত সোমাওঁ আমি আৰু দেখুৱাই যাম কি হয় কি নহয়। তো চাই থাকিব ভিডিঅ'টো। এইফালে আছে সুন্দৰী গাইজ। আমি আহিছোঁ আজি এটা গুৱাহাটীত, ইয়াতে বেলতলা, ইয়াতে মানে শ্ব' আছে এটা। আহিছোঁ মানে আমি নিজু আহিছে, গৈ আহিছোঁ। ভিডিঅ'ত দেখা পাব আৰু। তো আমি এতিয়া ৰেডি হৈ ল'লোঁ আৰু এতিয়া আমি প্ৰেক্টিছ কৰিলোঁ এবাৰ আৰু এইবাৰ আছে ফাইনেল। ভিডিঅ'টো বহুত হাল্লা হৈ আছে। বৰপেটাৰ জীয়ৰী। মোৰ অভিৰুচি হৈছে নৃত্য আৰু গীত গাই মই খুবেই ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। হেল্ল' গাইজ, তো আমাৰ ৱেষ্টাৰ্ণ ৰাউণ্ডটো এতিয়া আৰম্ভ হ'ব। ট্ৰেডিশ্যনেল ৰাউণ্ডটো অলপ আগত শেষ হ'ল আৰু আমি ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া আৰম্ভ হ'বই আৰু। তো বলক ভিতৰলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব।
queen goes to contestant number 21. হেল্ল' গাইজ চ' শেষ হ'ল আৰু এতিয়া আমি যাম ৰুমলৈ এটা খাই ল'ম আগতে তাৰপিছত ৰুমত যাম চাই থাকক ভিডিঅ'টো আমি যাবলৈ ওলালোঁ এতিয়া ৰুমলৈ দেখি পাইছে এন্ধাৰ এখন গাড়ী উঠিছে হেল্ল' গাইজ আমি আহি পাইছোঁ অলপ আগতে একেবাৰে খাই মেলি আহিছোঁ হোটেলতে ভাত খাই আহিছোঁ আমি দেখুৱাবলৈ নহ'ল বহুত দৌৰাদৌৰিকৈ খাই আহিলোঁ সেইটো কাৰণ মানে দেখুৱাবলৈ নহ'ল তো এতিয়া আমি ফ্ৰেছ হৈ কিনে বাগৰি দিলোঁ তো কালি ৰাতিপুৱাই 5টাত নেকি আমাৰ ট্ৰেইন আছে আমি 5টামানতে ঘৰ যাম চাগে মোৰো ভিডিঅ' চাব বিজুৰো চাব এই ধুনীয়াকৈ ফটো উঠাই আছে ফটো মানে কাম নোহোৱা হৈছে আৰু আমাৰ দুজনীৰ মানে আৰু এইফালে এটা 2টা বাজে আৰু এই 2টা মাছ ৰাতি আমি আৰু এইফালে আছে খিৰি এনেকৈ আমি এই মাছ নিশা পাগলৰ দৰে তো গাইজ আজিৰ ভিডিঅ'টি ইমানতেই সামৰণি মাৰিছোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিছোঁ বাই বাই লাভ ইউ অল